বন্ধুসকল, এই ভিডিঅ'টোত মই ডিছকাছ কৰিব বিচাৰিছোঁ SIP ভাৰ্চাছ SWP, অৰ্থাৎ SIP কি হয় আৰু তাৰ অপজিট SWP কি হয়। তো সেই বিষয়ে ভিডিঅ'টো বনাইছোঁ। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে জানিব নিশ্চয় যে মিউচুৱেল ফাণ্ড কি হয়, সেই বিষয়ত মই বনাইছোঁ ভিডিঅ'টো। তো গতিকে আপোনালোকে চাব পাৰে, আগৰ ভিডিঅ'টো চালে মিউচুৱেল ফাণ্ড কি হয় তাৰ বিষয়ে সম্যক জ্ঞান পাই যাব। আৰু যিসকলে হয়তো নাজানে মিউচুৱেল ফাণ্ড কি হয়, মিউচুৱেল ফাণ্ডত কেনেকৈ ইনভেষ্ট কৰিব পাৰি, আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চালে গম পাই যাব। তো এতিয়া মই ডিছকাছ কৰিবলৈ ওলাইছোঁ যে SIP কি হয়। SIP বিষয়ে মই ভিডিঅ' বনাইছোঁ, তথাপিতো থুলমূলকৈ কওঁ। SIP হ'ল ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। আপুনি যদি কিবা এটা ইনভেষ্টমেণ্ট কৰে, মান্থলি এটা এমাউণ্ট দি থাকে ফৰ এ লং টাৰ্ম। মই সদায় কৈছোঁ যে মিউচুৱেল ফাণ্ড শ্বৰ্ট টাৰ্ম গেম নহয়, ফৰ লং টাৰ্ম। এটলিষ্ট 10 years এটা মিউচুৱেল ফাণ্ড কৰিলেহে এটা ভাল এমাউণ্ট আপুনি পাব পাৰে। গতিকে 10-15 yearsৰ কাৰণে যদি SIP কৰিব পাৰে, তো আপোনাৰ এটা এমাউণ্ট, ভাল এমাউণ্ট এটা জমা হ'ব। তো SIP কেনেকৈ যাব? মান্থলি এটা ডেটত এটা নিৰ্দিষ্ট এমাউণ্ট আপোনাৰ বেংক একাউণ্টৰ পৰা ডিডাক্ট হৈ গৈ থাকিব। যিটো কোম্পানীত আপুনি ইনভেষ্ট কৰে, যিটো মিউচুৱেল ফাণ্ড কোম্পানীত আপুনি ইনভেষ্ট কৰে, অৰ্থাৎ AMC, মিউচুৱেল ফাণ্ড কোম্পানীক AMC বুলি কোৱা যায়, এছেট মেনেজমেণ্ট কোম্পানী বুলি কোৱা যায়। এছেট মেনেজমেণ্ট কোম্পানী যিটো এমাউণ্ট, ফিক্সড এমাউণ্ট এটা আপুনি মান্থলি ইনভেষ্ট কৰে, সেই নিৰ্দিষ্ট ডেটত যিটো গৈ থাকে সেইটোক SIP বুলি কোৱা যায়। এতিয়া সেই SIPটো গৈ গৈ আপোনাৰ এটা এমাউণ্ট একুমুলেট হ'ব। একুমুলেট হৈ 10 বা 15 বছৰত যিটো টোটেল ভেলু হ'ব, এইটো এটা ভাল ভেলু হ'ব, এটা ভাল ৰেটত গ্ৰ'থ হ'ব। আপুনি যদি ফাণ্ড চইচ কৰিব পাৰে, ভাল ফাণ্ড চইচ কৰিব পাৰে, সি এটা 10-15 বছৰৰ পাছত এটা নিৰ্দিষ্ট ভাল এমাউণ্ট হ'ব, যিটো আপুনি বেলেগ ইনভেষ্টমেণ্টতকৈ বহুত ভাল ৰিটাৰ্ণ হয়। এতিয়া সেই কৰ্পাছটো যেতিয়া আপোনাৰ হৈ গ'ল, ছাপ'জ আপুনি ধৰি লওক যে আপুনি 10 লাখ টকা জমা কৰিলে, আপুনি নিৰ্দিষ্ট মান্থলি এটা এমাউণ্টকৈ 10 লাখ টকা জমা কৰিলে। 15 yearsত আপুনি এপ্ৰক্সিমেট ধৰি লওক, যদিহে আপোনাৰ সেই 10 লাখটো যদি আপোনাৰ 60 to 70 lakhs হৈ গ'ল, আপুনি 60 to 70 lakhs হৈ গ'ল, তেতিয়া আপুনি কি কৰিব পাৰে? আপুনি যিহেতু প্ৰথমতে SIP গতিত পইচা দি আছিলে, এতিয়া তাৰ পৰা আপুনি পইচা ল'ব পাৰে, এজ এ পেঞ্চন টাইপ আপুনি পইচা ল'ব পাৰে। আৰু সেই পইচা লোৱাৰ ছিষ্টেমটোৱে হ'ব SWP, ছিষ্টেমেটিক উইড্ৰৱেল প্লেন, যিটো SIPৰ অপজিট হ'ব। তাৰমানে আপুনি যদি এটা SIP আজি ষ্টাৰ্ট কৰে, সেই SIPটো এদিন গৈ এটা বিগ কৰ্পাছ হ'ব, সেই কৰ্পাছৰ পৰা আপুনি পেঞ্চন টাইপ এটা পইচা লৈ থাকিব পাৰে, আৰু সেইটো লাইফ টাইম আপুনি কণ্টিনিউ কৰিব পাৰে। আপোনাৰ ফাণ্ডো একুমুলেট হৈ গৈ থাকিব, আৰু আপুনি এটা ফিক্স এমাউণ্ট পাই গৈ থাকিব। সেই ছিষ্টেমটোকে কোৱা যায়, যিটো এমাউণ্ট আপুনি লৈ থাকিব তাকে কোৱা যায় ছিষ্টেমেটিক উইড্ৰৱেল প্লেন। ইয়াৰ কাৰণে এটা ফৰ্ম আছে, সেই ফৰ্মটো চাইন কৰি আপুনি দি দিলে আপোনাৰ এক্সিষ্টিং পৰ্টফলিঅ'ত লাগু হৈ যাব। আপুনি নেক্সট মান্থ বা এবছৰৰ পাছত বা যেতিয়া আপুনি কণ্টিনিউ কৰিব পাৰে, বা মান্থ বেচিছ যদি ল'ব বিচাৰে, সেই পইচাটো আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ গৈ থাকিব। আৰু এনেকুৱাও কৰিব পাৰে, আপুনি SIP ষ্টাৰ্ট নকৰি আপোনাৰ হাতত যদি এটা নিৰ্দিষ্ট পৰিমাণৰ এমাউণ্ট আছে, ধৰক যিমান এমাউণ্ট নাথাকক, সেই এমাউণ্টৰ আপুনি এটা এমাউণ্ট ফিক্স কৰি, সেই ফিক্স এমাউণ্টৰ পৰা আপুনি এটা পৰ্চন, এটা পাৰ্চেণ্টেজ, যিটো ধৰক আপোনাৰ নৰ্মেল ক'ৰবাত ইনভেষ্ট কৰিলেই আপুনি ইণ্টাৰেষ্ট পাব, সেই নৰ্মেল ইণ্টাৰেষ্টটো আপুনি মান্থলি বেচিছত এভৰি মান্থ সেই ফিক্স এমাউণ্টটোৰ পৰা লৈ থাকিব পাৰে। আৰু সেই এমাউণ্টটো যিটো ফিক্স কৰিব, সেই এমাউণ্টটোৱে আপোনাৰ মাৰ্কেটত খেলি থাকিব। মাৰ্কেটত খেলি খেলি আপোনাৰ এটা গ্ৰ' হৈ থাকিব, আৰু আপুনি এটা ফিক্স আৰ্নিং আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ গৈ থাকিব। এই প্ৰচেছটোকে কোৱা যায় ছিষ্টেমেটিক উইড্ৰৱেল প্লেন, অৰ্থাৎ SWP। এই প্ৰচেছটো কৰিলে আপোনাৰ ছেফটি দুইটা ছাইডতে হ'ব। আপুনি ছেফটি মতলব মই কি কৈছোঁ যে আপোনাৰ যিটো পইচা মাৰ্কেটত থাকিব, সেই মাৰ্কেটত সি গ্ৰ' কৰি গৈ থাকিব, আৰু এটা ফিক্স আৰ্নিং আপুনি পাই থাকিব, আৰু এইটো টিল আপুনি নিজৰ লাইফ টাইমলৈকে এক্সটেণ্ড কৰি কণ্টিনিউ কৰি গৈ থাকিব পাৰে। তো নিশ্চয় আজি
হয়তো মোৰ ভিডিঅ'টো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। তো SIP কি হয় আৰু SWP কি হয় এই ভিডিঅ'টো চাই নিশ্চয় আপুনি জানিব পাৰিলে। Thank you for watching the video. Thank you so much.